আমার রুনিঘাট শান্তিপুর সমবায় সমিতির 39তম বছরকে সাধারণ আবা 49 এনুয়াল জেনারেল এসেম্বলি আমার ইয়াত প্রায় 800 অংশীদাৰৰ উপস্থিতিত আমি সমবায় সভা আৰম্ভ কৰিছোঁ। সভা চলি আছে। আমাৰ বিভাগীয় তৰফৰ পৰা আমাৰ ইয়াত সব ৰেজিষ্ট্ৰাৰ শ্ৰীযুত বাৰলাম্ফা ৱাৰী ডাঙৰীয়া আহিছে। নমস্কাৰ। আমি এই অঞ্চলত এতিয়া ক'বলৈ গ'লে ৰুনিঘাট শান্তিপুৰ সমবায় সমিতি BTCটোৱে এটা নাম কৰা সমবায় হৈছে। কোকৰাঝাৰ জিলাতো এক নম্বৰ হৈছে আৰু অসমৰ ভিতৰতো 5টা ছ'চাইটিৰ ভিতৰত ওৱান অফ দ্য ছ'চাইটি হিচাপে পৰিগণিত হৈছে। গতিকে আমি কিভাৱে সমবায়টো ভালভাৱে চলাই লৈ যাব পাৰিম, কি কৰিলে আমি সমবায়টো লাভ গৈ পেলাই ৰাইজৰ সেৱা কৰিব পাৰিম, এই বিষয়ে আলোচনা কৰি থকা হৈছে। তাত ইণ্টাৰনেল অডিটৰে পাঠ কৰি আছে, ইণ্টাৰনেল অডিট হৈ আছে। তে আমি এই বছৰ মুঠ 68 crore 22,09,185 টকাৰ বাজেট নিৰ্ধাৰণ কৰিছোঁ। এই বাজেট মতে আমি কাম কৰি যাম। নাবাৰ্ডৰ লগত যোগাযোগ কৰি নাবাৰ্ডৰ ফাইনেন্সেদি ডায়েৰী, গোটাৰী, পিগেৰী সৰু সুৰা ব্যক্তিগত মানুহ কৰিব দিয়া হৈছে। আমি আগত ছাগলী এই ৰাজস্থানৰ পৰা ছাগলীৰ পাঠা ছাগলী আনি ব্ৰিডিঙৰ কাৰণে এইটো আমি বেচিছোঁ। ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিব নোৱাৰি, গতিকে এইভাৱে আমি কাম কৰি আহিছোঁ। অহা বছৰতো আমাৰ বহুত প্লান আছে। ইয়াত আমি আৰু মিল বহাই আছোঁ, সৰু ইণ্ডাষ্ট্ৰী বহাই আছোঁ। ৰাইজক সেৱাৰ্থে আমি আৰু বিভিন্ন ধৰণৰ সৰু সুদত লোনৰ ব্যৱস্থা আমি কৰি আছোঁ। এইবিলাক কাম হৈ আছে আমাৰ। আৰু আমি এটা সুখবৰ, আমাৰ শ্বেয়াৰ হোল্ডাৰসকলক প্ৰফিট মাৰ্জিন ডিভিডেণ্ট বিতৰণ আমি এই বছৰৰ ভোটাৰ লিষ্টৰ বেছ লৈ পেলাই 100 টকাকৈ নেক্সট জেনেৰেল মিটিঙত প্ৰত্যেকক 100 টকাকৈ আমি ডিভিডেণ্ট লাভাংশ বিতৰণ কৰিম বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আৰম্ভটো আমি শ্বেয়াৰ ৰাইজক 10 টকা কৰি শ্বেয়াৰ লৈ পেলাই আৰম্ভটো আমি কৰিছোঁ আজিৰ পৰা 49 years আগত। তেতিয়া অৱস্থা খুব বেয়াই আছিল। আমিও সমবায় বিষয়ে ভালকৈ বিতংকৈ কেনেকৈ কি কৰিব লাগে আমি জনা নাছিলোঁ। পিছতে যেতিয়া আমি ট্ৰেইনিং পাইছোঁ, যেতিয়াই জানিছোঁ, যেতিয়া প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ'চাইটি হৈছে, আমাৰ সমবায় বিভাগে আমাক যেতিয়া গাইডলাইন কৰি পেলাই নহয় পৰিৱৰ্তন কৰিব লাগে, ডিপ'জিট মবিলাইজেশ্যন স্কিম খুলিব লাগে, লোনৰ ব্যৱস্থা কৰিব লাগে, এইবিলাক আমাক শিকোৱাৰ বাবে আমি শিকাইছোঁ। এইটোৰ কাৰণে ছ'চাইটিও C গ্ৰেডৰ পৰা BIBৰ পৰা এতিয়া A গ্ৰেড এতিয়া নাম কৰা ছ'চাইটি আমাৰ। এইটোৱে আমি আৰু কণ্টিনিউছ চলাব পাৰিব লাগিব, চলাই যাব লাগিব। এইটো চলাই পেলাই ইয়াত আমাৰ অলপ এটা অসুবিধা হৈছে, দুটা অসুবিধা। এটা হ'ল গভৰ্ণমেণ্টৰ পৰা আমি PDS চাউল আনি পেলাই বিতৰণ কৰাৰ বিলটো নাপাওঁ, গতিকে টেম্পৰেৰী লোন লৈ চলাব লগা হৈছে। এইটোত দিগদাৰ অলপ হৈছে। আনফালে ৰাইজে যিটো লোন লৈছে সময়মতে ৰাইজে বুজি পেলাই আমাক ঘূৰাই দিব লাগে। যদি ঘূৰাই নিদিয়ে তেনেহ'লে ৰাইজৰে লোকচান হ'ব আৰু সমবায়ে লোকচান। সমবায়ে হ'ল ৰাইজৰ, আমি কাম কৰা মানুহে তাত। গতিকে আগত আমাৰ সমবায় ইমান ভাল হোৱা নাছিল, বেলেগ সমবায়ৰ নিচিনাই আছিল। এতিয়া আমি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ। 2018 চনত 200 টকাকৈ ডিভিডেণ্ট আমি দিছোঁ। এইবাৰ আমি আৰু 100 টকাকৈ দিবলৈ আমি প্ৰস্তাৱ ধৰিছোঁ। গতিকে এতিয়া আমাৰ ভাল হৈ আছে, ভালৰ ফালে আহি আছে। আৰু এইবাৰ আমাৰ কমপ্লিট সমবায়টো কম্পিউটাৰাইজেশ্যন হ'ব গৈ আছে। চৰকাৰে আমাৰ কম্পিউটাৰাইজেশ্যন, বেংকৰ ব্যৱস্থা, আমি বেংকত কম্পিউটাৰে প্ৰিণ্ট কৰা পাছবুক দিব পাৰিম। লেনদেন কমপ্লিট কম্পিউটাৰৰ দ্বাৰা হ'ব বেংকৰ নিচিনা, আৰু বাকী আমাৰ কামবিলাকো এইটো কম্পিউটাৰাইজ হিচাপে হ'ব। এইটো ৰাইজক আৰু বুজাই দিব লাগে, ছাৰেও বড়ো ভাষাটো জনাই দিব। এইটো প্লাষ্টিক নহয়, এইটো ভিটামিন হয়। যে ভিটামিন সংযুক্ত কৰি মিড ডে মিলত দিছিল, এতিয়া কমপ্লিট চাউলত আহিছে। কমপ্লিট চাউলতে ৰাইজেও এই চাউলেই পাব। চাউলতকৈ অলপ ডাঙৰ হয়, এইটো ভিটামিনে হয়। ৰাইজে ভয় খাব নালাগে, এইটো কোনো প্লাষ্টিকৰ চাউল নহয়। ৰাইজক এইটো ফৰ্টিফাইড ৰাইচ বুলি কয়। এতিয়াৰ পৰা কণ্ট্ৰলতো এই একে চাউল আহি পেলাই বিতৰণ কৰা হয়। आच्छा, एस पार एक मथे मोनफ्रोमबो समबाय समितिया
बोसोराव खनसे एनुवेल जेनेरेल मिटिं खालामनाय जायो। जोंनि फाइनान्सियेल इयारा एप्रिलनिफ्राय मार्चसिम, एप्रिलनिफ्राय सेप्तेम्बरनि बिथोरावनो जोंनि बे एनुवेल जेनेरेल मिटिंखौ जोङो खुंनांगौ। बे एनुवेल जेनेरेल मिटिंखौ जों मानो खुङो? बेयाव गासैबो समबायनि जोंनि अफिसनि हिसाब खिताब, मा बिजनेस खालामदों, मा फानदों, बायदों, बेसेबां ग्रस प्रफिट थादों, बेसेबां नेट प्रफिट थागोन, जों बेफोरखौ जोंनि शेयार हल्डारनो गासैबो फोरमायनानै होनांगौ। इन्टारनेल अडिटरा दा बेयाव जोङो मा मावबोखो मा मावाखै गथाय गासैबो सेक्रेटारिया एनुवेल रिपर्टखौ फरायथिनानै होनांगौ। दा बेनि उनाव जोङो मा प्लेन पलिसि लागोन नेक्स्ट कामिं 5 years लं टार्म, 3 years लं टार्म, जों बेयाव मा मावगोन, बेसेबां बेनिफिट खालामगोन, मा प्रजेक्ट लागोन, जों बेवहाय गासैबो बेयाव आल'सना खालामो। बे मिटिं सावरायनाया दिनैनिया थांनाय लास्ट इयार जों हिसाब खिताब बेसेबां प्रफिट जाखो, बेसेबां नेट ग्रस, जों बेफोरखौ सावरायखो, मा मावबोखो, मा साक्सेसफुल खालामखो समबाया, जों बेफोरखौ गासैबो जोंनि शेयार हल्डारनो, समबायनि शेयार हल्डारनो फोरमायनानै होयो। दा बिथांमोनहा बिनि गेजेराव माबाफोर उसुबिदा मोनदों नामा, माबाफोर आखुवा मोनदों नामा, बिथांमोनहा बिनि गेजेराव सोंनो हागोन, क्लियारिफिकेसन लानो हागोन। आरो नेक्स्ट बोसोर बाजेट, आरो नेक्स्ट मासनि बाजेट, नेक्स्ट इयारनि बाजेटखौ जोङो बेयाव गासैबो फोसावनानै होयो। बबे हेडआव बेसेबां जों बाजेट हमदों, बेसेबां हमगोन, बाजेटआ बेसेबां नांगोन, जों बेखौ बे इयाराव बाजेटखौ लानाय जायो, खोन्थानाय जायो, सावरायनाय जायो।